নমস্কাৰ অসমবাসী ৰাইজ, অৰুণোদয় অসমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে গম পাইছে, অৰুণোদয় আঁচনিৰ ফৰ্ম ফিলআপ আৰু ফৰ্ম বিতৰণৰ সম্পৰ্কত আজিৰ ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কথাখিনি বুজি ল'ব, কাৰণ অনলাইনত বিভিন্নজনে বিভিন্ন কথা কৈ আছে ইউটিউবত হ'লেও, কিন্তু আপোনালোকৰ বাবে একদম শুদ্ধ আৰু সত্য তথ্যটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ যে অৰুণোদয় আঁচনিৰ ফৰ্ম কোনে কোনে পাব, কেনেদৰে পাব আৰু কেনেকৈ ফিলআপ হ'ব, সকলোবিলাক মই আপোনালোকক কৈ আছোঁ। আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ হ'লে প্ৰতিখন গাঁও বা প্ৰতিটো ৱাৰ্ডত এখনকৈ কমিটি গঠন কৰা হ'ল। কমিটিখনক ট্ৰেইনিং দিয়া হ'ল আৰু সেই কমিটিত কোন কোন আছে মই কৈ দিছোঁ। সেই কমিটিত আছে পঞ্চায়তৰ ছেক্ৰেটাৰী, গাঁওবুঢ়া, এজন ৰিটায়াৰ্ড পাৰ্চন আৰু এজন কলেজ ষ্টুডেণ্ট। আৰু অৰুণোদয় আঁচনিৰ গোটেই ফৰ্মখিনি সেই যোনখন কমিটি হয় ৱাৰ্ড 2 বা গাঁওখনৰ তেখেতলোকলৈ আহিব। আৰু তেখেতলোকৰ কাম হ'ব, যোনবিলাক মানুহে আগতে অৰুণোদয় আঁচনি পাবৰ বাবে মানে পঞ্চায়ত অফিচত হওক বা বিভিন্নজনৰ কোনোবা এটা অফিচত গৈ এপ্লিকেশ্যন কৰিছিলে, সেই এপ্লিকেশ্যনসমূহ ৱাৰ্ড ৱাইজত ভাগ কৰি প্ৰতিখন কমিটিলৈ পঠিয়াই দিয়া হ'ব। মানে এপ্লিকেশ্যনখিনি আগতে যোনে অৰুণোদয় আঁচনি পাব বিচাৰিছিলে বা এপ্লাই কৰিছিলে, অৰুণোদয় আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিছিলে, তেখেতলোকৰ ফৰ্মৰ বা এপ্লিকেশ্যনৰ ভিত্তিত এই কমিটিখন, যোনখন কমিটিৰ কথা ক'লোঁ মই, গাঁওবুঢ়া, পঞ্চায়তৰ ছেক্ৰেটাৰী, এজন ৰিটায়াৰ্ড পাৰ্চন আৰু এজন কলেজ ষ্টুডেণ্ট, তেখেতলোকে গৈ ড'ৰ টু ড'ৰ ভিজিট কৰি সেইবিলাক পৰ্যবেক্ষণ কৰিব। তেখেতলোকে ভেৰিফাই কৰিব যে মানুহজন বা মানুহগৰাকী সঁচাকৈয়ে অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয়নে নহয়। আৰু তাৰ পাছত আপোনালোকে দেখি আছে, বিভিন্নজনে দেখাই আছে ফৰ্ম এনেদৰে ফিল কৰিব বা এনেকৈ কৰিব তেনেকৈ কৰিব, কিন্তু তেনে নহয়। উক্ত কমিটিখনে আপোনালোকক ফৰ্মখন নিজেই ফিলআপ কৰি দিব। হিতাধিকাৰীক ফৰ্মখন ফিলআপ কৰিব নিদিয়ে। তাতো এটা কথা আছে, কিয়নো হিতাধিকাৰীয়ে যদি ফৰ্মখন ফিল কৰোঁতে কিবা এটা ভুল কৰে তেনেহ'লে প্ৰব্লেম হৈ যাব, কাৰণ ফৰ্ম হৈছে সীমিত। যিমানজন চিলেক্ট হ'ব সিমানজনৰ বাবে ফৰ্ম দিয়া হ'ব, এখনো ফৰ্ম তেখেতলোকে বেয়া কৰিব নোৱাৰে। সেইবাবে যোনখন কমিটিয়ে আপোনাক গৈ ভেৰিফাই কৰিব, আপুনি যদি যোগ্য তেনেহ'লে পাবই, আৰু আপোনাৰ ফৰ্মখন তেখেতলোকে ফিল কৰিব। আৰু মই এইখিনিতে আগতেই কৈছিলোঁ, আপোনালোকে বেংক একাউণ্টসমূহত আধাৰটো লিংক কৰাই লওক, যদি আপোনালোক হিতাধিকাৰী হ'ব বা হ'ব। বেংক একাউণ্টৰ লগত আপোনালোকে আধাৰখন লিংক কৰাই ল'ব। আপোনালোকে নিশ্চয় কথাখিনি গম পাইছে, মই পুনৰবাৰ কৈ দিছোঁ। অৰুণোদয় আঁচনিৰ বাবে এখন কমিটি গঠন কৰা হৈছে প্ৰতিটো ৱাৰ্ডত, আৰু সেই কমিটিখনত আছে পঞ্চায়তৰ ছেক্ৰেটাৰী, গাঁওবুঢ়া আছে, সেইটো ৱাৰ্ড বা এজন লাট গাঁওবুঢ়া থাকে, তেখেত থাকিব, এজন ৰিটায়াৰ্ড পাৰ্চন থাকিব ৱাৰ্ড 2 বা গাঁওখনৰ, আৰু এজন কলেজ ষ্টুডেণ্ট থাকিব। তেখেতলোকে গৈ ভেৰিফাই কৰিব, তেখেতলোকে সকলোবিলাক এপ্লিকেশ্যন ভেৰিফাই কৰিব, আৰু যোন যোগ্য তেখেতকহে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব, আৰু তেখেতলোকক ফৰ্মখন ফিলআপ কৰি জমা লোৱা হ'ব। আৰু এই কথাষাৰ মুখ্যমন্ত্ৰী মহোদয়ে আগতেই যেতিয়া মেডিয়াৰ আগত কৈছিলে যে প্ৰকৃত হিতাধিকাৰীকহে দিয়া হ'ব। সেইবাবে আপোনালোকে অনলাইনত হ'ব বা অনলাইন ফৰ্ম ফিলআপ কৰিম বা কোনোবাই ক'ৰবাৰ পৰা ফৰ্ম ডাউনলোড কৰি দেখাই দিছে যে আপোনালোকে এনেকৈ ফৰ্ম ফিলআপ কৰিব পাৰিব, তেনেধৰণৰ কথা নহয়। তেনেদৰে কৰি আপোনালোকৰ লাভ নাই, কাৰণ এটা সুস্থ আৰু বহুত সবল প্ৰক্ৰিয়াৰে অৰুণোদয় আঁচনি মানে বৰ্তমান যোনখিনি হিতাধিকাৰীক দিব, বহুত ষ্ট্ৰিক্টলি দিয়া হ'ব, আৰু তেখেতলোকক ফিল্ড লেভেলত ভেৰিফাই কৰিহে দিয়া হ'ব, গ্ৰাউণ্ড লেভেলত। আপোনালোকে নিশ্চয় কথাখিনি গম পালে। অৰুণোদয় আঁচনিৰ ওপৰত আপডেটটো আপোনালোকৰ বাবে এইটোৱেই। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে প্ৰতিজন নাগৰিকে পায় অসমৰ, আৰু এটা লাইক কৰিব নাপাহৰিব আপোনালোকৰ বাবে ভাল ভাল শুদ্ধ তথ্য আনি থকাৰ বাবে। আৰু যদি আপোনালোক চেনেলত নতুন, তেনেহ'লে অৰুণোদয় অসমটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। বাৰু আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।